Welcome to Gan Tutoring. ইয়াৰ আগতে জিওগ্ৰাফিৰ পাৰ্ট দুটা দিয়া হৈছে তাতে টোটাল 40টা কোৱেশ্চন দিয়া হৈছে আৰু আজি বেছি দিয়া নাই মাত্ৰ 12টা কোৱেশ্চন লৈ আহিছো আপোনালোকে হেকলৈকে চাই থাকিব আৰু ভিডিও চাই ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগৰ ভিডিওসমূহ যদি চোৱা নাই তেন্তে ইয়াৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আৰু তাত গৈ আপোনালোকে আগৰ ভিডিওসমূহ চাই ল'ব আজিৰ প্ৰথম কোৱেশ্চনটো চাও Question number 41. Name the state which connects northeast India with mainland India. কি কৈছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰা ৰাজ্যখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি আসাম অসমে সংযোগ কৰে ওকে নেক্সট কোৱেশ্চন Dash is called the gateway of northeast উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় কাক কোৱা হয় উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ আসাম নেক্সট কোৱেশ্চন ড্যাশ কভাৰ্স 2.4% of India's total land ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4% কোনখন ৰাজ্য আগুৰি আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ আসাম নেক্সট কোৱেশ্চন What is the state animal of Assam? অসমৰ ৰাজ্যিক জন্তু কি? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ওৱান হৰ্নড ৰাইনো এহিঙীয়া গড় নেক্সট কোৱেশ্চন Assam produces dash of India's total natural gas ভাৰতবৰ্ষৰ মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ 25% ওকে নেক্সট কোৱেশ্চন দা প্ৰিন্সিপাল ক্ৰপ অফ আসাম ইজ অসমৰ প্ৰধান খাদ্য শস্য কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি পেডি ধান হৈছে অসমৰ প্ৰধান খাদ্য শস্য ওকে নেক্সট কোৱেশ্চন দা টি পাৰ্ক ইজ সিটুৱেটেড ইন আসাম এট অসমৰ চাহ উদ্যোগ পাৰ্ক কত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি ছয়গাঁৱত অসমৰ চাহ উদ্যোগ নেক্সট কোৱেশ্চন নম্বৰ 48 হোৱাট ইজ দা হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জেছ ইন আসাম অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম অপচন সি কাৰেক্ট আনসাৰ বৰাইল ৰেঞ্জ ওকে নেক্সট কোৱেশ্চন নেম দা হাইয়েষ্ট ৰেলৱে ষ্টেচন ইন আসাম অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটো কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি জাতিংগা ওকে নেক্সট কোৱেশ্চন দা ব্ৰিজ অভাৰ দা ৰিভাৰ ব্ৰহ্মপুত্ৰ এট ধলাশদিয়া ইজ নেমড আফটাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা ধলাশদিয়া দলংখন পিছত কাৰ নামেৰে নামকৰণ কৰা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি ভূপেন হাজৰিকা ওকে নেক্সট কোৱেশ্চন What is the total area of Assam? অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি 78,438 স্কয়াৰ কিলোমিটাৰ ওকে নেক্সট কোৱেশ্চন নেম দ্য প্লেস ইন আসাম where one will find limestone অসমৰ চূণ শিল থকা ঠাইখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ডিলাই হিলছ আজিৰ কাৰণে এইখিনি ভিডিওটো হেকলৈ চোৱাৰ বাবে ধন্যবাদ